নমস্কাৰ সকলোকে সাতিসিতা চেনেলৰ অনিতে বিদিলে আপোনালোক সকলোকে জনাইছো স্বাগতম আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল আৰু মই প্ৰায় 2 মাহ 3 মাহ মানে হল মই একো ধৰণৰ ভিডিও আপোনালোকক দিব পৰা নাই মানে দিয়া নাই ইনফৰমেটিভ ভিডিওছ বিলাকো মই বহুত দিন দিয়া নাই বিশেষ কাৰণত বিজি হৈ থকাৰ কাৰণে আৰু আপোনালোকে মোক কমেন্ট কৰি থাকে যে বা ইমান দিন আপোনাৰ পৰা ভিডিও পোৱা নাই কিয় তো ভাবিছো মই এতিয়াৰ পৰা ভিডিওছ বিলাক কন্টিনিউ কৰিম এতিয়া এফালে যাবলৈ ওলাইছো আৰু ক'ত যাও কি কৰো আপোনালোকক দেখাই থাকিম ভিডিওত আৰু মই আজি এইটোৰে পিন্ধি ওলাইছো মানে এফালে যাম দেখাম আৰু আপোনালোকক কলৈ যাও কি কৰো এইটো মোৰ শাৰ্ট এইটো পেন এনেকে ধৰণে আজি মই ওলাইছো আৰু ইফালে বিছনাত গুটি খেলি মেলি হৈ আছে আহি পেলাহে ঠিক ঠাক কৰিম জিৰিকৈ ওলাইছো যি মই যাবলৈ ওলাইছো টিয়কত মানে মই যিটো যোৰহাট ডিস্ট্ৰিক্টত থাকো আৰু টিয়ক সকলোৱে চিনি পায় এটা ফেমাস প্লেস হয় যোৰহাটৰ আৰু তাত মই এজনী লগৰ ছোৱালী ঘৰলৈ যাম আৰু কিয় ওলাইছো ভিডিঅ'ত আপোনালোকক দেখাম বাৰু আৰু লগত মই যাব বা ভিন্দিও আৰু টিকলু পোৱালি যাব বিটু আৰু দেখাম আপোনালোকক বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু মই বাঘৰ আহি পাই গলোহি হৈ গাড়ীখন থকা ঘৰটোৱে হৈছে আমাৰ বাঘৰ মানে কোৱাৰ্টাৰ হয় হাই দোস্তা আজি আমি যাম জেসি মাহি ঘৰলে বাইদেউ আজি আমি যাম জেসি মাহি ঘৰলে এতিয়া আমি অলপ দেৰি ৰখিছো হ্যাঁ আমাৰ গছ গছনি হ্যাঁ বাবুহেটা গছ এয়া আমাৰ ফুল সক এসো আন্দাৰছে কিমান ধুনীয়া দেখে সক আন্দাৰছে দিছে আন্দাৰছে কিমান দেখে ধুনীয়া দেখিছে আপুনি এজনী আমাৰ শান্তি মাহী ভিডিওটা কৈ দিছ না নেকি দেখিছা নাই মোক প্ৰথম কৰা আমি এতিয়া গৈ আছো আৰু এয়া হৈছে মোৰ পাছফালে বা আৰু গাড়ী চলাই থকাজন আছে মোৰ ভিন্দিও আমি এতিয়া গৈ আছো টিয়কলৈ আৰু এইজনী হৈছে মোৰ লগৰজনী তাই ল'ৰাটোৰ অন্নপ্ৰসন্ন আছিলে সেই কাৰণে আমি টিয়কলৈ গৈছিলো তাই ঘৰলৈ আৰু তাই পুলিচতে কৰে মোৰ লগৰে একেলগে আমি ট্ৰেইনিং কৰিছিলো আমি তাতে খানা পিনা খাওঁতে মেলোতে বহুত দেৰি হৈ গ'ল সেইটো কাৰণে আৰু ভিডিওটো এণ্ড কৰা নহ'লে আৰু এয়া হৈছে নেক্সট ডেৰ ভিডিও যোৱাকালি যিহেতু ভিডিওটো এণ্ড কৰা নহ'লে সেইটো কাৰণে মই পাছদিনাখন এণ্ড কৰি দিছোঁ ভিডিওটো আৰু এইটোৱে আছিল আজি মোৰ মানে বহুত দিনৰ বিৰতি অন্তৰত বনোৱা ভিডিওটো আৰু যদিহে আপোনালোকে মোৰ ভিডিওছবিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই নতুন ভিডিও দিলে আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা গম পাই থাকে আৰু সকলোকে নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই